Hello friends, welcome back to my YouTube channel. So friends, finally WhatsApp launch কৰিলে নতুন ফিচাৰ আৰু সেই নতুন ফিচাৰত আমি এতিয়া নিজৰ ষ্টিকাৰ সেন্ড কৰিব পাৰিম আৰু সেই ষ্টিকাৰ কেনেকৈ সেন্ড কৰিব পাৰিম মই এই ভিডিঅ'টোত আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ইয়াৰ বাবে আপোনালোকে প্লে ষ্টৰটো ওপেন কৰি ল'ব। ওপেন কৰাৰ পিছত চাই ল'ব যে আপোনালোকৰ WhatsAppটো আপডেট হৈ আছে নে নাই। যদি হৈ থকা নাই তেনেহলে আপডেট কৰি ল'ব। WhatsApp মোৰ অলৰেডি WhatsAppটো আপডেট হৈ আছে কাৰণে মোৰ কৰিব নালাগে। আৰু যদি আপোনালোকৰ হৈ থকা নাই তেনেহলে WhatsAppটো আপডেট কৰি ল'ব। আপডেট কৰাৰ পিছত ফ্ৰেণ্ডছ আপোনালোকে এটা এপ ইনষ্টল কৰি ল'ব লাগিব। সেই এপটোৰ নাম হ'ল বেকগ্ৰাউণ্ড ইৰেজাৰ। দেখা পাব 3 নম্বৰত বেকগ্ৰাউণ্ড ইৰেজাৰ বুলি আহিছে। সেই এপটো আপোনালোকে ইনষ্টল কৰি ল'ব। ইনষ্টল কৰাৰ পিছত ফ্ৰেণ্ডছ পুনৰ আপোনালোকে আৰু এটা এপ ডাউনলোড কৰি ল'ব লাগিব। সেই এপটোৰ নাম হ'ল পাৰ্চনেল ষ্টিকাৰ ফৰ WhatsApp। এই এপটো আপোনালোকে ডাউনলোড কৰি ল'ব। ডাউনলোড কৰাৰ পিছত আপোনালোকে বেকগ্ৰাউণ্ড ইৰেজাৰ এপটো ওপেন কৰি ল'ব। ওপেন কৰাৰ পিছত তাত আপোনালোকৰ কিছুমান এক্সেছ দেখাব। এক্সেছখিনি কৰি ল'ব। কৰাৰ পিছত আপোনালোকে লোড এ ফটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত দেখা পাব আপোনাৰ গ্যালাৰী ওপেন হৈ আছে। ইয়াৰ পৰা আপোনালোকে যিকোনো এটা পিক লৈ ল'ব। লোৱাৰ পিছত ক্ৰপ কৰি ল'ব। ক্ৰপ কৰাৰ পিছত আপোনালোকে ডানত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে এতিয়া ইয়াত বেকগ্ৰাউণ্ডটো এডিট কৰিব পাৰিব। এডিট কৰিবৰ কাৰণে আপোনালোকে ইয়াত ফটো দি কৰিব পাৰিব আৰু মেজিক দিও কৰিব পাৰিব। মেজিক দি কৰিলে জাষ্ট এনেকৈ লাহেকৈ এইটো দি স্মুথলি কৰিব আপোনালোকে বেকগ্ৰাউণ্ডটো নাইকিয়া কৰিব পাৰিব ফ্ৰেণ্ডছ। জাষ্ট মই আপোনালোকক দেখাই দি আছোঁ। এনেকৈ আপোনালোকে বেকগ্ৰাউণ্ডটো এডিট কৰি ল'ব। এডিট কৰাৰ পিছত ফ্ৰেণ্ডছ জনাই দিওঁ যে এনেকৈ আপোনালোকে কমসে কম 3টা পিক এডিট কৰি ল'ব লাগিব। যদি আপোনালোকে 3টা পিক এডিট নকৰে তেনেহলে পাৰ্চনেল ষ্টিকাৰ ফৰ WhatsAppত আপোনালোকে এড কৰিব নোৱাৰিব। কমসে কম ফ্ৰেণ্ডছ 3টা পিক এডিট কৰি ল'ব লাগিব। 3টাতকৈ বেছিও কৰিব পাৰিব ফ্ৰেণ্ডছ। এডিট কৰি ল'ব। এডিট কৰাৰ পিছত সেভ কৰি ল'ব। এনেকৈ ফ্ৰেণ্ডছ 3টা পিক আপোনালোকে সেভ কৰি ল'ব। সেভ কৰাৰ পিছত আপোনালোকে পাৰ্চনেল ষ্টিকাৰ ফৰ WhatsAppটো ওপেন কৰি ল'ব। ওপেন কৰাৰ পিছত দেখা পাব যে ইয়াত আপোনালোকে ইৰেজ কৰা পিকবোৰ ইয়াত পাই যাব। সেই পিকবোৰ আপোনালোকে এড কৰি ল'ব। এড কৰাৰ পিছত WhatsAppটো ওপেন কৰিব। ওপেন কৰাৰ পিছত স্মাইলি চিম্বলত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত ষ্টিকাৰত ক্লিক কৰিব। ষ্টিকাৰত ক্লিক কৰাৰ পিছত মই যি এতিয়া বনাইছিলোঁ সেই ষ্টিকাৰখিনিত ক্লিক কৰিব। ষ্টিকাৰখিনিত আপোনালোকে দেখা পাব যে নিজৰ ষ্টিকাৰবোৰ আহি গৈছে। সেই ষ্টিকাৰবোৰৰ পিছত আপোনালোকে WhatsAppত সেন্ড কৰিব পাৰিব ফ্ৰেণ্ডছ। এনেকৈ আপোনালোকে নিজৰ ষ্টিকাৰ সেন্ড কৰিব পাৰিব ফ্ৰেণ্ডছ। সো ফ্ৰেণ্ডছ ইমানখিনি আৰু এনেকৈ আপোনালোকে WhatsAppত ষ্টিকাৰ সেন্ড কৰিব পাৰিব। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহলে মোৰ ভিডিঅ'টো লাইক কৰিব, লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, কাৰণ মই এনেকুৱা ধৰণৰ টিপছ ট্ৰিক্সৰ ভিডিঅ'বোৰ আপোনালোকৰ ওচৰত লৈ আহোঁ। থেংক ইউ।